নমস্কাৰ বন্ধুসকল মোৰ নাম সাইবুল হয় আৰু আপোনালোকে দেখি আছা আসাম বেষ্ট ইউটিউব চেনেল আপোনাৰ ল্যাঙ্গুৱেজ অসমীয়াতে আজিৰ ভিডিওতে আমি শিকিম যে আমাৰ ওয়েবসাইটৰ কাৰণে কন্টাক্ট আস পেজ কেনেদৰে বনাব পাৰো যেহেতু আমাৰ ওয়েবসাইটৰ কন্টাক্ট আস পেজৰ পৰা যিকোনো পাব্লিকে হক না কিয় বা যিকোনো বিজনেছৰ কাৰণে হক না কিয় যেহেতু আমাৰ ক্লায়েন্টে আমাৰ লগত কেনেদৰে কন্টাক্ট কৰিব পাৰে সেই কাৰণে আমাৰ ওচৰত যেহেতু আমাৰ ওয়েবসাইটত এটা কন্টাক্ট আস পেজ আছে আজিকালি সবৰ ওয়েবসাইটত কন্টাক্ট আস পেজ আছে আৰু যদি গুগল এডসেন্সৰ বাবে যদি এপ্লাই কৰা ওয়েবসাইটৰ কাৰণে তেনেহলে কন্টাক্ট আস পেজ লাগিব নহলে এপ্ৰুভেল কেতিয়াও নহব তাৰ পিছতো যদি বুজা নাই কন্টাক্ট আস পেজ কি হয় তেনেহলে ইয়াতে সোৱা assambase.com জনটো আমাৰ অফিচিয়ালি সাইট হয় এই সাইটত ইয়াতে সোৱা কন্টাক্ট এটা অপশন দেখিবা আছে যেহেতু ইয়াতে মই কন্টাক্টত যেতিয়া ক্লিক কৰিম ইয়াতে পেজ এখন খুলি আহিব ইয়াতে সোৱা your name your email id your subject আৰু মেছেজ কি হয় তাৰ পিছত ইয়াতে send অপশন আছে তেনেহলে আপোনালোকেও মোৰ লগত যেহেতু কন্টাক্ট কৰিব পাৰিবা নিজৰ নাম আৰু নিজৰ ইমেইল আইডি ৰে তাৰ পিছত যেহেতু মোৰ মেইল আইডিত এটা মেইল আহি যাব যে কি মেছেজ দিছা ইয়াতে যি মেছেজ দিছা এই মেছেজটো আহি যাব মোৰ ওচৰত যে কি হেল্প খুজি আছে মোৰ পৰা তেতিয়ালে এনেদৰে আপোনালোকে কেনেদৰে লগাব পাৰিবা নিজৰ ওয়েবসাইটত ওয়ার্ডপ্রেস সাইটত আজিৰ ভিডিওতে আমি শিকিলো তেনেহলে আহক এতিয়া আমি আৰম্ভ কৰো আৰু ভিডিও আৰম্ভ কৰাৰ আগতে মই কবলৈ বিচাৰো যদি এতিয়ালৈকে আসাম বেষ্ট চেনেলক সাবস্ক্ৰাইব কৰা নাই তেনেহলে ভিডিওৰ তলত দেখি পাই আছা ৰঙা টাইপৰে সাবস্ক্ৰাইব বাটন ক্লিক কৰি সাবস্ক্ৰাইব কৰি লোৱা তেতিয়ালে সবৰ আগতে আপোনালোকে ওয়ার্ডপ্রেস সাইটত যোনটো ওয়ার্ডপ্রেসৰ ড্যাশবোর্ড আছে ড্যাশবোর্ডত লগইন হৈ যাবা আৰু এয়া আমাৰ সাইটটো হয় ইয়াতে মই কন্টাক্ট আস এটা পেজৰ যেহেতু লিংক ৰাখিছো আৰু মেনু বাৰটো এড কৰিছো ঠিক আছে মেনু বাৰত এড কৰাৰ পিছত ইয়াতে সব কন্টাক্ট আসত যেতিয়া মই ক্লিক কৰিছো ইয়াতে ব্ল্যাঙ্ক পেজখন উলিয়াই আহিছে কিন্তু আমি কন্টাক্ট আস পেজ এতিয়া আমি এড কৰিম তেতিয়ালে ইয়াতে মই ড্যাশবোর্ডত আছো ওয়ার্ডপ্রেসৰ আৰু ড্যাশবোর্ডত লগইন হোৱাৰ পিছত সবৰ আগতে তো লগইন হ'ব লাগিব জিআই খলনি কৰিবলৈ বিচাৰা সবৰ আগতে লগইন হোৱাৰ পিছতে ইয়াতে প্লাগইন এটা অপশন দেখিবা আছে তাৰ পিছত ইয়াতে এড নিউ অপশনত ক্লিক কৰি দিবা ঠিক আছে আৰু ইয়াৰ পৰা আমি প্লাগইন ডাউনলোড কৰিব লাগিব আমাৰ ওয়েবসাইটত তেতিয়ালে প্লাগইন কি হ'ব ইয়াতে সোৱা আপলোড প্লাগইন অপশনত ক্লিক কৰি আপলোডো কৰিব পাৰিবা যদি আগৰ পৰা ডাউনলোড কৰি ৰাখিছা ঠিক আছে তেতিয়ালে মই লাইভ দেখাই আছো ইয়াতে মই সার্চ প্লাগইন অপশনত ক্লিক কৰিম আৰু তাৰ পিছত ইয়াতে মই কন্টাক্ট ফ্ৰম 7 টাইপ কৰিম আৰু কন্টাক্ট ফ্ৰম 7 টাইপ কৰাৰ পিছতে ইয়াতে প্লাগইন আহিব লাগে ইয়াতে সোৱা কন্টাক্ট ফ্ৰম 7 সবৰ প্ৰথম দেখিবা আছে এই কন্টাক্ট ফ্ৰম 7 প্লাগইন ডাউনলোড কৰিব লাগিব তেতিয়ালে মই ইয়াতে ইনষ্টল নাও অপশনত ক্লিক কৰি দিম আৰু ইনষ্টল নাও অপশনত ক্লিক কৰাৰ পিছত অলপ সময় পিছতে আমাৰ ওয়েবসাইটত যেহেতু আমাৰ ড্যাশবোর্ডত ইনষ্টল হৈ যাব ইনষ্টল হোৱাৰ পিছত ইয়াতে এক্টিভেট অপশনত এক্টিভ অপশনত ক্লিক কৰিব লাগিব কিয়নো এই প্লাগইনটো ইনষ্টল হৈ গল কিন্তু এতিয়া এক্টিভেট হ'ব লাগিব সেইকাৰণে মই এক্টিভ অপশনত ক্লিক কৰি দিছো আৰু এতিয়া অলপ সময় পিছতে প্লাগইন যেহেতু যোনটো মই এতিয়া ডাউনলোড কৰিছো ইনষ্টল কৰিছো হেতু এক্টিভেট হৈ গল ইয়াতে সোৱা এক্টিভেট হৈ গল প্লাগইন যেতিয়া এক্টিভেট কৰিবা ইয়াতে সোৱা কন্টাক্ট এটা অপশন দেখিবা আছে কন্টাক্ট অপশনটো আহি যাব যদি প্লাগইন এক্টিভেট নকৰা তেতিয়ালে ইয়াতে কন্টাক্ট অপশনটো নাহে তেতিয়ালে মই ইয়াতে কন্টাক্ট অপশনত ক্লিক কৰি দিম আৰু কন্টাক্ট অপশনত ক্লিক কৰাৰ পিছতে ইয়াতে সোৱা আমি ইয়াৰ পৰা এটা শৰ্টকাট ইয়াৰ পৰা যেটো আমাৰ পেজত এড কৰিম তেতিয়ালে ইয়াতে সোৱা শৰ্টকাট আছে এই শৰ্টকাট খিনি মই ইয়াৰ পৰা কপি কৰিম ঠিক আছে কপি কৰাৰ পিছত মই কি কৰিম ইয়াতে পেজ অপশনত যাব লাগিব তেতিয়ালে পেজ অপশনত ক্লিক কৰিম সো ইয়াতে আমি কন্টাক্ট আস এবাউট আস প্ৰাইভেসি পলিসি আৰু হোম অপশন আগতে বনাই লৈছো আৰু মেনু বাৰটো এড কৰি লৈছো এইবিলাক হয় পেজ ঠিক আছে আৰু এইবিলাক আমি বনাইছিলো কি ক্যাটাগৰিজ ঠিক আছে তেতিয়ালে ইয়াতে ক্যাটাগৰিজও আছে পেজও আছে আমাৰ মেনু বাৰত যেটো আমি এড কৰিছো যদি এইবিলাক কেনেদৰে এড কৰে নাজানা তেতিয়ালে আগৰ ভিডিওখিনি চাই যোৱা তেতিয়ালে ভালদৰে বুজি পাবা ঠিক আছে তেতিয়ালে ইয়াতে মই সোৱা কন্টাক্ট আস পেজখন চয়েস কৰিম ঠিক আছে ইয়াতে কন্টাক্ট আস দেখি পাই আছা এডিট অপশনত ক্লিক কৰিম এডিট অপশনত ক্লিক কৰাৰ পিছত ইয়াতে আমি ব্ল্যাঙ্ক আগতে সেভ কৰিছিলো সেই ব্ল্যাঙ্কে উলিয়া আহিব ইয়াতে আমি কি কৰিম এই ইয়াৰ পৰা আমি কপি কৰিছিলো যোনখিনি ইয়াতে কন্টাক্ট অপশনত যেতে ক্লিক কৰি মই শর্টকাট কপি কৰিছিলো এই কপিখনি ইয়াতে পেস্ট কৰি দিম ঠিক আছে ইয়াতে সব মই পেস্ট কৰি দিছো আৰু পেস্ট কৰাৰ পিছত ইয়াতে মই আপডেট অপশনত ক্লিক কৰিম ইয়াতে পেস্ট হোৱাৰ পিছত আপডেটত তো ক্লিক কৰিব লাগিব কিয়নো আমি খলনি কৰিছো কিবা এখন আপলোড কৰিছো কিবা কন্টেন্ট আপলোড কৰিছো আমি তো আপডেট কৰিব লাগিব এতিয়া সো আগতে আছিল কন্টাক্ট আস পেজত একো না আছিল অকল এইখিনি টাইটেলটো উলিয়া আহি আছে কিন্তু এতিয়া আমি ৰিফ্ৰেশ কৰিম এবাৰ ঠিক আছে এতিয়া হোম অপশনত ক্লিক কৰি দিও মই ৰিফ্ৰেশ নকৰো হোম অপশনত সো কামিং সুন আগতে লিখিছিলো এতিয়া মই কন্টাক্ট আস অপশনত ক্লিক কৰিম ঠিক আছে কন্টাক্ট আসত ক্লিক কৰাৰ পিছতে আমাৰ কন্টাক্ট আস পেজ আহিব লাগে এতিয়া সো ইয়াতে
কন্টেক্ট আস পেজ নিশ্চয় দেখি পাই আছা ইয়োর নেম ইয়োর ইমেইল আইডি সাবজেক্ট আৰু ইয়াৰ মেসেজ আৰু তাৰপিছত সেন্ড তেতিয়ালে সব কন্টেক্ট আস পেজ কেনেদৰে লগাব পাৰিবা যেহেতু এটা প্লাগইনৰ জৰিয়তে আমি আমাৰ কন্টেক্ট আস পেজটো আমাৰ ওয়েবসাইটত লগাব পাৰো এতিয়া হক আৰু অলপ সেটিং জানিলো কন্টেক্ট আস টু পেজ লগাইছো আমি সেটিংটো কৰা নাই তেতিয়ালে কন্টেক্টত ক্লিক কৰিম আৰু কন্টেক্টত ক্লিক কৰাৰ পিছতে যেহেতু শর্টকাটটো যদি লোৱা নাই তেতিয়ালে ইয়াতে শর্টকাটটো পাই যাবা যেহেতু মই এই শর্টকাটটো কপি কৰিছো পেজত ভালদৰে মন দিবা ঠিক আছে এতিয়া আমি কি কৰিম ইয়াতে কন্টেক্ট আসৰ সেটিংটো কৰিম অলপ ঠিক আছে ইয়াতে মই কি কৰিম এডিট অপশনত ক্লিক কৰিম এডিট অপশনত ক্লিক কৰাৰ পিছত ইয়াতে সব মেইল অপশন দেখিবা আছা মেইল অপশনত ক্লিক কৰিবা আৰু মেইল অপশনত ক্লিক কৰাৰ পিছত ইয়াতে সব টু দেখিবা আছা info.testassam@gmail.com এইটোৰে মই ওয়ার্ডপ্রেস ইনস্টল কৰিছো আৰু ওয়ার্ডপ্রেসত একাউন্টটো বনাইছো আৰু এইটোৰে আপোনালোকে কেতিয়াও মোৰ লগত কন্টেক্ট নকৰিবা ঠিক আছে মই কৈ আছো এইটো এক্সাম্পল হয় এইটো কেতিয়া ডিলিট হ'ব ক'ব নোৱাৰো মইও তেতিয়ালে চোৱা ইয়াতে টু দেখিবা আছা এইটো জুনেও এই ফৰ্মখন ফিল কৰিব ভালদৰে মন দিয়া জুনেও এই ফৰ্মখন ফিল কৰিব ফিল কৰাৰ পিছতে আমাৰ এইটো জিমেইল একাউন্টত মেসেজটো আহিব ঠিক আছে আৰু ইয়াতে নামটো থাকিব যে কৰ পৰা মেসেজটো আহিছে কোনটো ওয়েবসাইটৰ পৰা ঠিক আছে সাবজেক্টটো থাকিব আৰু মানে ৰিপ্লি ইয়োৰ মেইল ইমেইল ইয়াৰ পৰা আমি ৰিপ্লি কৰিব পাৰো তেতিয়ালে ইয়াতে আমাৰ মেইন কি হয় এই ইমেইল আইডিটো যদি ইমেইল আইডি ইয়াতে খলনি কৰিবলৈ বিচাৰা তেতিয়ালে খলনি কৰি ইয়াতে সেভ অপশনত ক্লিক কৰিবা খলনি কৰাৰ পিছতে সেভ যদি নকৰা তেতিয়ালে নহব তেতিয়ালে সব মই এইটোৱে ক'বলৈ বিচাৰো এইটোৰ সেটিং এইটোৱে হয় যে আমাৰ টু মানে এইটো আমাৰ জিমেইল একাউন্টত জুনেও এই ফৰ্মখন ফিল কৰিব জুনেও আমাৰ লগত চ্যাট কৰিব আমাৰ এই ইমেইল আইডিত মেইলটো আহিব যি চ্যাট মানুহে কৰে আমাৰ ওচৰত ঠিক আছে তেতিয়ালে এইটো ভালদৰে মন দিবা তাৰ পিছত ইয়াতে মেসেজ দেখিবা আছা মেসেজ জুনে এই ফৰ্মখন ফিল কৰাৰ পিছত সেন্ড কৰাৰ পিছতে hey মানুহক মানে শো হ'ব লাগে এটা মেসেজ থ্যাংক ইউ ফৰ ইয়োৰ মেসেজ ইট হ্যাজ বিন সেন্ড যেহেতু মেসেজটো সেন্ড হৈ যায় তেতিয়ালে থ্যাংক ইউ এটা মেসেজ আহিব পাৰে ইয়াতে এইটো এডিট কৰিব পাৰিবা ঠিক আছে একো অসুবিধা নাই আৰু এডিশনাল সেটিং এবিলাক একো কৰিব নালাগে যেহেতু এবিলাক নাম্বাৰ প্ৰসেস হয় ঠিক আছে আমি নতুন যেহেতু বিগিনাৰ কাৰণে মই শিকাই আছো যেহেতু নতুন আমি আগলৈ আৰু শিকি যাম ঠিক আছে আৰু সব হোৱাৰ পিছত সেভ কৰিবলৈ নাপাহৰিবা যদি সেভ নকৰা তেনেহলে নহব ঠিক আছে তেতিয়ালে সোৱা নিশ্চয় আজি আপোনালোকে শিকি লৈছে যে কেনেদৰে কন্টেক্ট আস পেজ নিজৰ ওয়েবসাইটত লগাব পাৰিবা ওয়ার্ডপ্রেস সাইটত আৰু কেনেদৰে কি সেটিং হয় মই কৈ দিছো তাৰ পিছতো যদি কিবা অসুবিধা হয় তেনেহলে মোক কমেন্টে জনাবা কি অসুবিধা হৈছে তেনেহলে আজিলৈকে ইমানেই আগলৈ মিলি থাকিম আৰু এটা নতুন ভিডিঅ লৈ বাই বাই